আপোনালোকক আগতে কৈছোঁ ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেবাখনো নতুন স্কুল কলেজ লেফট ওভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিক্যাল ইনস্পেকশনৰ প্ৰয়োজনীয়তা আছে গতিকে এন্টায়াৰ প্ৰসেসটো কমপ্লিট কৰোতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছো তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছো ফাৰ্স্ট লিষ্ট আমাৰ ৱেবসাইটত 15 আগষ্টত ওলাব 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব গভৰ্নমেন্ট নটিফিকেশন ওলাব কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ নহলে আকৌ বহুতে বেয়া পাব কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই কাৰণ ফিজিক্যাল ইনস্পেকশন লাগে আৰু কৰোনাৰ কাৰণে ফিজিক্যাল ইনস্পেকশন সম্ভৱ হোৱা নাই শ্ৰেণী আৰম্ভ নহলে ফিজিক্যাল ইনস্পেকশন নহয় গৈ তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব কাৰোবাৰ হয়তো নাম আগত ওলাব কাৰোবাৰ নাম পিছত ওলাব